Hey guys, good morning everyone. আপোনালোকে সকলোকে স্বাগতম জনাইছো আমাৰ এক নতুন ভিডিঅ'লৈ। তো আজি আমি পথাৰ যাম, আমি আলি কাটিবলৈ, তাৰপিছত আমি ধান চান ৰুম। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক, তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া গৈ আছোঁ পথাৰলৈ। এয়া চাওক, আমি এতিয়া গৈ আছোঁ একদম মানে গোটেই বোকা কি ক'বা আৰু, বৰষুণে যাক আহিলে। ট্ৰেক্টাৰ একদম মানে কি ক'বা, একদম ডেঞ্জাৰাছ ট্ৰেক্টাৰ, নিউ মডেল। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো চাওক, আমি পালোহি পথাৰ। ইয়াত গৈ আছোঁ, গোটেই পানী লাগি আছে, মজা একদম মানে ৰুব পৰা হৈ আছে। ইয়াত চাওক, ৰুব পৰা হৈ আছে। এই দুটা হাল বাইছে। ইয়াত চাওক, ইয়াত চাওক, পানী চানী পানী আছে। চব কি মজাকে মই মাৰি আছে, হাল বোৱা হৈ গ'ল। চব মই মাৰি আছে, কি মজাক একদম বোকা চোকা ধুনীয়া হৈছে। বোকা ৰুব পৰা হৈ আছে। এয়া চক মই মাৰি আছে। এয়া চক কি ধুনীয়াকৈ আছোঁ। আমাৰ বহুত কালি কাটিছোঁ, কালি কাটিছোঁ। এয়া চক তো মই মাৰি আছে দুটাই। এয়া চক একদম কি ধুনীয়া বোকা হৈ আছে। এয়া চক, এয়া চক কি ধুনীয়া বোকা, একদম মানে চাৰিওফালে ৰুব পৰা হৈ আছে। আৰু এবাৰ মানে ৰটা এবাৰ মাৰি পিনে একদম মানে ৰুবই পাৰিম। এয়া চক ধান চান ৰুবই পাৰিম আৰু গোটেই গৰুকেইটা একদম মানে পুৰা কষ্ট কৰিছে। এয়া চক, এয়া মই উঠিছে। এয়া চক, মাই গড কি মজা দৃশ্য। আপোনালোকে গৰম বন্ধ পাই মা দেউতা বা ককা আইতাক কেনেদৰে বা সহায় কৰিছে, তো আপোনালোকে কমেণ্ট কৰি জনাব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আৰু ধান বগলী চগলী কি ধুনীয়াকৈ হৈছে। এইপিনে হাল চাল বোৱাই নাই, চবতকৈ আগতে আমি এইবাৰ ধান ৰুম বুলি ভাবিছোঁ। তো এইপিনেও হাল বাইছে মানুহ। এয়া গাইছ কৈ দিয়া কিবা ক'বা যদি। হা তাৰপিছত কিবা ক'বা নেকি, কৈ দিয়া। কি কবি এই নকওঁ দিয়া। এইটা চক কি ধুনীয়াকৈ বতাহ দিছে। এয়া চক কঠীয়া একদম মানে দীঘল হৈ গৈছে। এয়া চক, এয়া চক কি ধুনীয়া বতৰ। অ' মাই গড। ধুন্দা কিবা এটা কৈ দিয়ে আপুনি। ভাই সাহেব কাটি আহি এতিয়া আমি আহিছোঁ।
আমি নগোচ ল'ম তো আপোনালোকে চাই থাকক এয়া নগোচ ল'বলৈ আহি গ'ল মানুহে এতিয়া আৰু নিয়ম চিয়ম কৰিব এয়া চাওক একদম ডাং চাং গাড়ী লৈ আৰু এয়া নিয়ম চিয়ম এতিয়া কৰিছে এয়া মায়ে এয়া চাওক এয়া খুৰী চাই আহি আছে মই ভিডিঅ' বনাইছোঁ তো এয়া আমাৰ ঘুগুনি এয়া চাওক বন্তি জ্বলাইছে জ্বলাইছে এয়া বন্তি জ্বলাইলে বন্তি দি শুনি আছে এয়া ইমান সোনকালে ইমানখিনি কঠীয়া ৰুলে চক এতিয়া কঠীয়া ৰুলে থাকে এতিয়া চব ৰুই আছে বোলে গাই চাহি গ'ল ধান ৰুবলৈ এয়া ৰুই আছে এয়া মৌচুমী ৰুই দিয়ে ভালকৈ ৰুই দিয়ে ধান এয়া ধান একদম মানে ইমানটো ৰোৱা হৈ গ'ল এতিয়া সকলোৱে আহিছে আমাৰ ভণ্টিসকল ৰোৱনী আহি পালে এয়া চক এয়া আমাৰ ৰোৱনী আহি পালে আপোনালোকে চাই থাকক ইয়াৰ ৰুইছে ইমান আজি মই ভাবিছোঁ ৰোৱনী আহি পালে এয়া আমাৰ বোমা ইয়াৰ ৰুই আছে তাৰপিছত আমাৰ খুৰী আছে ৰুই আছক আপোনালোকে চাই থাকক কেনেকৈ ৰুইছে এইটো যিটো পিকআপৰ যিটো খৰকৈ ৰুইছে এয়া চক বোমাই যিটো খৰকৈ ৰুৱে এইটো চক এয়া সকলোৱে ৰুই আছে ধান চান একদম মই ভাবিছোঁ আজি ৰোৱা শেষ হৈ যাব নেকি তো ইমান মানুহ এয়া চক মানুহ আৰু বোকা একদম বোকা তামাম মজা হৈছে বোকা একদম তামাম মজা হৈছে একদম ৰুই বাইদেউ বোকা কেনেকা ভাল ন ৰুই কেনেকৈ লাগিছে একদম বঢ়িয়া এয়া ভাইটি আহি আছে এয়া এইফালে একদম হাল বোৱা মানুহ হাল বাই আছে ৰোৱা মানুহ ৰুই আছে বহা মানুহ বহি আছে এয়া চব এয়া নব কিবা অকণমান নেকি কৈ দিয়ক এয়া আমাৰ খুৰীও একদম কঠীয়া আনিছে এয়া ধান ৰুবলৈ লাগি গৈছে আৰু ইমান ডোখৰ ৰুই দিলে এয়া চক এবিঘামান ৰুলে এইটো খুৰী কিবা অকণমান নেকি কৈ দিয়ক অঁ তাৰপিছত ধান ৰুই ভাল হৈছে বোকা একদম মজা হৈছে ন বোকা এয়া ৰোৱনী আহি আছে লাহে লাহে এটা কৰি এয়া হাল বাই আছে তো এয়া আমাৰ ৰোৱনী এয়া ইফালে মৈ মাৰি আছে পানী সিঁচ ভালকৈ পানী সিঁচে ভালকৈ ৰু ধান ৰু তো আপোনালোকৰ চক আমি এতিয়া ধান ৰু যাওঁচোন আগলৈ যাওঁ অলপ এয়া ৰুই আছে ধান আপোনালোকে ৰুৱে নাই গৰম বন্ধ পাই আপোনালোকেনো কি কৰিছে কমেণ্ট কৰি জনাব মই গৰম বন্ধ পাই পূৰা খেতিতে লাগিছোঁ এয়া আমাৰ ঘুগুনি কিবা কি কৈ দে পৰি গৈছে মজা লাগিছে ন একদম মানে ইমান ৰুই দিলে এয়া চক মই ভাবিছোঁ আজি শেষেই হৈ যাব নেকি যেনেকৈ ৰুইছে এয়া খুৰীহঁতে ৰুই আছে চক খুৰী কৈ দিয়া কিবা কেনেকৈ লাগিছে ৰুই অঁ ভাল লাগিছে ভালকৈ ৰুই স্পীড শেষ হৈ যাব চাগে আজি ৰোৱা ধান চক আপোনালোকে চাই দিব ইয়াৰ বোমা ইমানখিনি ৰুই দিলে চক এইফালৰ পৰা এপাক ঘূৰি আহোঁ মানে একদম মজা বোকা হৈছে ন একদম মৈ চৈ মাৰি দিছে কি ধুনীয়াকৈ এয়া চক বোকা নক'ব আৰু বাবু কিবা এটা কৈ দে
গৈছে আছো প্ৰায় মানুহ 30টামান হ'ব আমাৰ পথাৰত একদম গোটেই চাৰিওফালে মানুহ ক'বা চব মানুহ এইফালে মানুহ গোটেই 30টামান হ'ব মানুহ সহায় কৰে একদম মানে চবে মানে আমাৰ ইয়াত প্ৰায় 30টামান হৈ যাব একদম ইমানেই মানুহ একদম আৰু বোকা চবে চবক সহায় কৰে আমিও কৰোঁ মানে সহায় তো আমি মানে চবতকৈ ফাৰ্ষ্টত এইবাৰ ধান ৰুইছোঁ ন আমি জেঠত বহাগৰ পিছত জেঠতে আমি কঠীয়া পেলাইছিলোঁ তো জেঠ আহাৰ শাওণ এইটো শাওণ মাহ হয় শাওণত এতিয়া ৰুইছোঁ আমি চবতকৈ আগতীয়াকৈ ৰুইছোঁ এয়া পথাৰত বোকা আছে কিন্তু কোনো ৰোৱা নাই আমি ৰুইছোঁ চ' আপোনালোকে চাই থাকক আৰু মজা লাগিব ভিডিঅ'টো আৰু মজা লাগিব চক লাও পানী নিচে আছোঁ একদম মানে খাবলৈ এই আমাৰ লোকেল এইটো লাও পানী চলেই ন পথাৰত খেতি পথাৰত লাও পানী চলি আনিছে মাহত যাওঁ কুকুৰা মাৰিব লাগিব লোকেল কুকুৰা 2টা মাৰিম একদম মানে মুৰ্গী কুকুৰা নামাৰোঁ মুৰ্গী মাৰিম 2টা মাৰিম একদম মানে একদম আপোনালোকে চাই থাকিব আৰু বৰ বেলেগ অঁ পলা ইয়াৰ পৰা খানা মজাকৈ খাব লাগিব ন চাফা কৰ বিয়া সোনকালে চাফা কৰ তো মানে আজি মাছ গৰম আমাৰ মাগুৰ হ'ব ন 2টা মুৰ্গী একদম মানে এইটো লোকেল মুৰ্গী 2টা কুকুৰা এইটো এটা কুকুৰা কিন্তু এটা কটা হৈ গ'ল এইটো এটা কাটিছে এতিয়া এইটো কোমোৰা আলু সিজিব দিছে বনাওঁ কিন্তু মা বনাই আছে এতিয়া চব্জি আৰু ধান ৰোৱা মানুহ ধান ৰুই আছে এতিয়া আমি কলগছ কাটিব যাওঁ কলপচলা তো মই ভাত খোৱা ভিডিঅ'কেইটা আপোনালোকক দেখাব নাপালোঁ তো যি কি নহওক অলপ হ'লেওতো কুকুৰা মাৰিলোঁ তো আপোনালোকক দেখালোঁ ন তো আমাৰ এতিয়া ৰোৱনীবোৰ কিমান ধান ৰুলে আপোনালোকক দেখাম এতিয়া বলক ভিডিঅ'টো চাই থাকক দোস্তো এতিয়া এয়া পথাৰ পালোহি একদম মানে এতিয়া তো 2টামান বাজি 4টা বাজিলে তো ৰোৱনীবোৰ কিমান ধান ৰুলে তো আপোনালোকে চব এই দোস্তো বহুত ৰুই দিলে ইয়াত চব কিমান ধান ৰুই দিলে আৰু নাই এইকেইটা আছে এইকেইটা বোকা নাই দিয়া এইকেইটা ৰুই দিলে চক এয়া এতিয়া কিবা কৈ দিয়া ভালে হৈছে ভালে হৈছে ৰোৱা ন এই আছক দোস্তো ৰুই দিলে চক এই দোস্তো 5 বিঘা ৰুই দিছে ইয়াত চক 5 বিঘা একদম মানে ইয়াৰ পৰা কিবা ইমান ডোখৰ ৰুই দিলে ইয়াত চক আৰু বাকী আছে এইবোৰ এয়া বোকা দি পিনে ৰুব লাগিব আৰু আজি 9 গোচ আছিলে আজি মানে এদিনতে ইমান ৰুই দিলে একদম মানে চক তুমি কিবা কৈ দে ইমান ভালকৈ ৰুইছে নহয় ন ভালকৈ ৰুইছে আৰু কি ক'বা এতিয়া চব মানে মই মানে বুৰ ৰুবলৈ আনিছিলোঁ মই কি লাও পানী দিলোঁ মই কিনো জানো এতিয়া নিচা হৈ যাব নিচা হৈ গ'ল সেইকাৰণে ঘৰ গুচি গ'ল চব ৰোৱনী মানে ফুৰিবলৈ আহিছিলে তো নিচা হৈ গ'ল ন চব একদম মানে ৰোৱনী ঘৰ গুচি গ'ল ইয়াত চক এতিয়া ৰোৱনীয়ে নাই আছোঁ এতিয়া ৰোৱনী বেছি নাই লাও পানী মিছাকৈ দিলোঁ লাও পানী দি দিলে নিচা হৈ গ'ল চব ঘৰ গুচি গ'ল ইয়াত চব বেছি ৰোৱনী নায়েই এতিয়া গম পাইছে নেকি তো আপোনালোকক ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব তো মই আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে তো ভিডিঅ' আজি ইমানতে সমাপ্ত আৰু অন্য এক নতুন ভিডিঅ'ত লগ পাম বুলি মই আশা কৰোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ।